গুড মৰ্নিং অসম আপোনালোক সকলোকে মোৰ এছকেডি শ্ৰুতি ডেকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কবিতা এইটোৰ কাৰণেই কৈছোঁ কাৰণ কবিতাটি মোৰ স্বৰচিত কবিতা। মই কবিতা নিলিখোঁ, মই কবিতা আবৃত্তিহে কৰোঁ। হয়তো আপোনালোকৰো বহুতে জানেই মই কবিতা আবৃত্তিহে কৰোঁ, মই কবিতা নিলিখোঁ। কিন্তু এটা কবিতা মই লিখিবলৈ চেষ্টা কৰিছিলোঁ, কেনেকুৱা হৈছে নাজানো। যদি আপোনালোকে শুনি ভাল পায় তেতিয়াহ'লে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাব, কেনেকুৱা পালে কমেণ্ট কৰি মোক জনাবলৈ প্লিজ 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 নাপাহৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি কবিতাটো বেছি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাৰ শিৰোনাম, এটি কবিতা তোমাৰ নামত। প্ৰেমৰ কবিতা মই নিলিখোঁ, কিয়নো মই যে প্ৰেমিক নহয়। তোমাক মোৰ খুব ভাল লাগে, মই তোমাক বিচাৰোঁ, তোমাৰ অবিহনে মই নোৱাৰোঁ। এই কথাবোৰ মই যদি তোমাৰ আগত কওঁ, দুদিনমান মোৰ লগত থাকি মোৰ লগত ভাল পোৱাৰ অভিনয় কৰি অইন এজনীৰ লগত গুচি যাবা, নহয় জানো? গতিকে মই প্ৰেমৰ কবিতা নিলিখোঁ। কি লিখিম ভাবি পোৱা নাই, কিন্তু কিবা এটা লিখিবলৈ খুব মন গৈছে। এতিয়া মোৰ কবিতাটো যিসকলে পঢ়ি আছে বা শুনি আছে তেওঁলোকে ভাবিব এইজনী পাগলী হ'ল নেকি, কবিতা লিখিবলৈ আহিছে কিন্তু বিষয় বিচাৰি পোৱা নাই। হয়, মই পাগলী। কবিতা লিখিবলৈ বিষয় বিচাৰি পোৱা নাই, কিন্তু কিবা এটা লিখিবলৈ খুব মন গৈছে। আচৰিত হৈছে নহয় জানো? হ'বই। এতিয়া কওঁ শুনক। হয়, মই পাগলী তেওঁৰ নামত, যাৰ নামত মই কবিতা লিখিছিলোঁ, যাৰ এখনি ফটো সন্মুখত লৈ মই কবিতা লিখিছিলোঁ, যি মোৰ কবিতাৰ শব্দ আছিলে। আজি তেওঁৱে মোক এৰি থৈ গুচি গ'ল। এতিয়া কাক লৈ কবিতা লিখিম কওক? এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিছে, তেওঁৰ বাহিৰে কবিতা লিখিবলৈ একো বিষয় নাই নেকি? হয়, নাই, মোৰ বাবে নাই। কাৰণ মোক কবিতা লিখিবলৈ তেওঁৱেই শিকাইছিল। মোৰ কবিতাৰ একমাত্ৰ বিষয় তেওঁ আছিল। এতিয়া কাক লৈ লিখিম কবিতা? মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিয়া। এইবোৰ মই নকওঁ, মোক তেওঁ ক্ষমা কৰিবও যে নোৱাৰে, কাৰণ এইবোৰ বাদ দিয়কচোন। আগতেই কৈছোঁ, প্ৰেমৰ কবিতা মই নিলিখোঁ। ময়ো কাৰোবাক ভাল পাওঁ, কিন্তু ক'ব নোৱাৰোঁ। কি কৰিম? মোৰ ভালপোৱা অইনবোৰৰ দৰে যে নহয়। আজি এজনৰ লগত, কালি এজনৰ লগত। আজি এজনৰ লগত ৰেষ্টুৰেণ্টত, কালি এজনৰ লগত শ্বপিং মলত। মোক কাপোৰ নেলাগে, মোক খোৱা বস্তু নেলাগে, মোক মাথো তোমাক লাগে, যাক লৈ মই লিখিব পাৰিম মোৰ সেই আধৰুৱা কবিতাটি। কিন্তু এটা চৰ্ত, মই নকওঁ তোমাক ভাল পাওঁ বুলি, নকওঁ তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ বুলি। যদি মোক ভাল পোৱা, মোৰ চকুত চাবা, তোমাৰ কাৰণে ভাল পোৱা দেখিবা। মোৰ ওচৰলৈ আহি মোৰ হাৰ্টবিট শুনিবা, তেতিয়া বুজিবা তোমালৈ মোৰ ভাল পোৱা কিমান। ছৰি গাইজ, প্ৰেমৰ কবিতা নিলিখোঁ ভাবিও কি কৰিম, উপায় নাই, মই যে পাগল প্ৰেমিক।